হেলমেটেই হ'ল মেইন। দুচকীয়া আৰোহীৰ হেলমেটটোৱে হ'ল মেইন, আৰু এইটো বান্ধি ল'ব লাগে ভালকৈ টাইট। হয় হয়, হেলমেট পিন্ধিব লাগে, সকলোৱে হেলমেট পিন্ধক, ছেফ থাকক। নমস্কাৰ, মই জুবিন ৰায়, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল BK ব্লগত। তো আজিৰ ব্লগটো হ'ল যে এইখন চাওক, নতুন বাইক লৈছোঁ Yamaha R15 V3S। তাকে অলপ ৰাইড কৰি চাওক কেনেকুৱা লাগে, কমফৰ্টেবল আছেনে নাই। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি পালোঁ আই নদী। এইবিলাক চাওক, তৰমুজৰ খেতি আই নদীৰ তলত। ইয়াত বহু মানুহ, চব তৰমুজ খাবৰ কাৰণে ৰখি আছে। দাম সুধি যাচোন কিমান লাগে। তৰমুজ কেনেকৈ? 40 টকা কিলো। আৰে কম চম নহয় নেকি? এই কম কৰি দিয়ক। 30কে ল'ব। নোৱাৰিব? আমি আহি পালোঁ এতিয়া আই নদীত। ইয়াতে তৰমুজ খাম। কিমান দাম তৰমুজৰ চাই লওঁ আগতে। ইয়াতে আমি অলপ ৰখিছোঁ, এতিয়া তৰমুজ খাম মোহন আৰু মই। দে তাতে মোক মিঠা আছে। মিঠা আছে না? অঁ, কিন্তু কাপোৰত লাগলে চাৰি কিন্তু দাম হ'ব। আমাৰ তৰমুজ খোৱা হৈ গ'ল। এতিয়া আমি ওলাম ইয়াৰ পৰা। এতিয়া মই ৰাইড কৰিম, যাবি না? পিছত বহিম, যাম তো। বল, হেলমেট ল। হেলমেটেই হ'ল মেইন। দুচকীয়া আৰোহীৰ হেলমেটটোৱে হ'ল মেইন, আৰু এইটো বান্ধি ল'ব লাগে ভালকৈ টাইট। হয় হয়, হেলমেট পিন্ধিব লাগে, সকলোৱে হেলমেট পিন্ধক, ছেফ থাকক। বল। আমি আহি পালোঁ ৰাখালডুবি। এতিয়া ক'ত যাওঁ একো প্লেনিং নাই। মোহন, ক'ত যাবি এতিয়া? কাকৈজানা চাই আহোঁ অলপ। কাকৈজানা আজি নাযাওঁ নেকি, অলপ 2 কিলোমিটাৰমান ঘূৰি আহোঁ, তাৰপিছত চাহ তাহ খাই কিনে গুচি যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। তো আমি আহি পালোঁ। আজি প্ৰায় 15 কিলোমিটাৰমান ৰাইড কৰিলোঁ। বাইকখন চলাই কিনে মজাই, কমফৰ্টেবল আছে।
পিছত বহি কিনে আৰু বেছি কমফৰ্টেবল। আমি ওলাইছিলোঁ 4টা বজাত, এতিয়া 6টা বাজি গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।